দাদা দাদা ভাই ঐ ক'ত মৰি আছা সোনকাল তাতে ওলাই আছো ফটকা কিনিব লাগিব পইচা লাগে ঘৰটো হতে আল্লাহে যায় ফটকা কিনি দিম বাৰু পইচাটো দিবা নহয় নে কিবা 100 টকা এটা কি হলে এই ৰাতিপুৱাৰ পৰা কি আটাবাৰি কৰি আছা দেহাটো দি একো এটা ৰাতিপুৱাৰ পৰা খাব পৰা নাই তই ঘূৰি ঘূৰি এটা কাপ চাহকে বনাই দিয়া পাৰা তই লাগ বুলি কোৱাৰ লগে মই 500 টকা এটা কৰপে দিওঁ কৈছোন মই ইলা ক'বা নহয় মোৰ লগৰলৈকে গৌতমহঁতৰ বাপক হতে এটা 500 টকা নহয় 1000 টকা দিলা গৌতমক কি এতিয়া কিমান ডাঙৰ ডাঙৰ ফটকা আলা মোৰ কিবা আছে নেকি না হাতিয়া হাগাই দি হগাই হাগব খুজিলি নহয় ইলা ক'বা নহয় মোক পইচা লাগে মোক পইচা দি মই কালি 500 টকা দি 300 টকা এটা পাইছিলো সেইটো বজাৰত যাবলৈ ওলাইছো মই মোক পইচা দি এই দি মোক পইচা দি মই ফটকা লৈ যাম মই অকণ জিংকে বনাম ওগুলা কি হইছে ও গৌতম হেৰি কি হ'ব আৰু কালি কল বেছি 300 টকাটো পাইছিলো সেটুকে লৈ ফেলা আজি আকৌ ফটকা আনবা মাৰি দিছে তহঁতৰ বস্তু ফটকা কালি আনছা কোনা কৈছে ইয়া আমাৰ ইয়াত কৈছে আহি গৌতম মাথা আনছি মুকে আনছি তো মুকে আনছি কে মাথা খাই দিছি গম পা না আমি তো ফটকা একো আনা নাই চলি জন্ম দি আন পাই গৈছো মাকে জন্মি তাক জন্ম দি মাক মৰি গৈছে বহুত ভাল হৈছে গম পা না মই আজি চলি পালন কৰি যিখিনি কষ্ট পাইছো 1000 টকা 300 টকাটো মই বোলো বজাৰত লৈ যা এই একে টানে লৈ মানে মাৰি দিছি না ফটকা আনবা জানাহে বেমাৰৰ ঔষধ খাই আছো কিবা কৰিছো পইচা পাতি এনে নহয় কি কম গৌতম দুখৰ কিমান নহয় হৈছে নহয় ভাল হৈছে না চলি নহয় ভাল খাই আছে ওগুলা এই কি দেখোন দুদিনমান ভালে হৈছিলে আকৌ কাল লগত পৰি বেয়া হ'ল ভাল হৈছে মানে উপায় কিনো কম মাথা মোক বেয়া কৰিছে মাজতে দুদিনমান কেইটামানৰ লোক লাগিল লাগি একে মাথা গোটেই বেয়া কৰিছে মানে হাসতীয়া বুলি কোৱা 2-4 টকা ৰৈ হেতু হিয়াক লাগে অমুক লাগে তমুক লাগে কলেজত যা বাদ দিলা দামি মোবাইল লাগা হল মোবাইল লৈ দিলো ইটা গাড়ীৰ কাৰণে মাথা মাৰি থাকে ইটা তাৰ মাজতে আহিল দেৱালীটো পোহৰৰহে উৎসৱ তাতে ফটকা মাৰি একদম হেৰি কৰি থকা দৰকাৰ নাই নহয় মই তাক বুজালো নাই নুবুজেই গতিকে দিয়ে খেদাইছো পইচাটো তোমালোকে চাবি অলপমান হিয়াক কি কৰে কি নকৰে তুমি মই যাও মই একবাৰ আলিকে চেষ্টা কৰিম দে ভাল হ'ব আমি আকৌ খোৱা নাই ই নিজে খাইছে ফটকা কিনবা যায় মই পাৰিম নহয় নহয় চাই লাগ আপে কেন খাও কৰবা ধৰে কোন আহিলি মই আইছি ৰে ইফালে আছো হা জয়প্ৰকাশ দেখো নাই জয়প্ৰকাশ দেখো এইটো কোন কি হৈছে বাপাৰ পাপাই বাবা এই বুঢ়া চুটা বাবা বেটা মই কামখিনি হুককে কৰিবা লাগি না কি কোন এইটো অসভ্য মালমুখা খাই আহিছা ও খুৰা কিয় কান্দি আছে খুৰা ফটকা লাগে এই কি হৈছিল এইখিনি চাবলৈ মই ৰখি আছিলো চলিৰ পে মই যাওঁ গৌতম ঘুমাওঁ মই দেহাটো একদম বেয়া উঠ এই কেলা চুটা উঠ এই উঠ চে নাই উঠ কেলা এটা ফুৰিয়ে থাকো তোৰ লগ হ'লে মায়ে মোক বাহিনীহে ঘূৰাব অ খুৰা এটা টানা কথা কাটা পাবলি মানে বাহিনী লৈ গৈছো খালি এতে হেঙে ফাটা নাই কেইটানো বাচিলে কিনো লাভ হৈছে তোমাৰ ভাব মনিয়া নাপায় 8:45 বাপ ৰাতিপুৱা কালি যুৱ অলপ মাল খালো নাই মই বাপ এতে অলপ নিজৰ পাহিলো আজি যে দেৱালী কলো বুলিতো উঠবা লাগে কালি ফাদাৰেও দিছিল 300 টকা চাউল চুকত কেলা কালিয়ে খাইছো যে অলপ মাল ক'ত আৰু 300 টকা থাকব ঐ যা
আজি বুঢ়া মাতি থাকি লাভ নাই বুঢ়াই মোক এনেই বাৰু পইচা নিদিব সিহঁতৰ তাত দুটা ফুটকা মাৰি থাকে আজি যদি আমাৰ এই ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব যদি চেনেলটোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব আৰু নেক্সট পাৰ্ট 2 আহি আছে সেইটো দেৱালী দিনাখনে বনাম আৰু মোৰ এটা নতুনকৈ ইউটিউব চেনেল খুলিছো এছএমএছ বয় আপোনালোকে ছাবস্ক্ৰাইব কৰিব অলপ মন দিব আৰু গৌতমৰ এটা চেনেল খুলিছে জিবি অফিচিয়েল আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু তাত আছে বাই আগলৈকে পাৰিব